সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মকিবুল হুছেইন। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষানীতিৰ পাঠ্যক্ৰম সম্পৰ্কে অৱগত কৰি সঠিক দিশত আগুৱাই নিয়াৰ প্ৰয়াস নিউজ নৰ এক বিশেষ প্ৰতিবেদন। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ সমগ্ৰ অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা উৎস যোগোৱাৰ লগতে জনালে সম্বৰ্ধনা। অসমৰ বিভিন্ন জিলাত ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত উৎসাহ প্ৰদান কৰাৰ লগতে আগন্তুক দিনত শৈক্ষিক দিশত আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। যিহেতু বৰ্তমান সময়ত বহু নতুন নতুন পাঠ্যক্ৰম শিক্ষাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হৈছে, সেইবাবেই ছাত্ৰ ছাত্ৰীসকলক সকলো অৱগত কৰি সঠিক দিশত আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোক্তাসকলে। হাই ছেকেণ্ডেৰীত এইবাৰ পাছ কৰি ওলাইছে, তেওঁলোকক প্ৰেৰণা উৎসৱ নামেৰে নাম দি পেলাই তেওঁলোকক উৎসাহ জনোৱা আৰু ভৱিষ্যতৰ এক সঠিক দিশত যাতে আগুৱাই যাব পাৰে। এতিয়া নতুন নতুন বহুত কোৰ্চ আহিছে, তাৰ বিষয়ে কিছু সজাগতা সৃষ্টি আৰু তেওঁলোকক উৎসাহ দিয়াই আমাৰ আচলতে মূল উদ্দেশ্য। গোটেই অসমতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি যোৰহাটত আমি 26 তাৰিখ আজি সন্ধিয়া 4 বজাৰ পৰা অনুষ্ঠান আছিলে। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকিলে ৰঞ্জন কে বৰুৱা, তেখেত স্কিল এম্পাৱাৰমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট BTRৰ এডভাইচাৰ হয়। লুইট ভেলী একাডেমীৰ প্ৰিন্সিপাল শেখৰ জ্যোতি বৰঠাকুৰ, তেখেত আছিলে বিশিষ্ট অতিথি হিচাপে। দেৱাশিষ শৰ্মা, তেখেতো কেৰিয়াৰ কাউন্সিলাৰ হয় আৰু ছফ্ট স্কিল ট্ৰেইনাৰ, তেখেতো আছিলে। আৰু আমাৰ অতি আদৰৰ শংকৰদেৱ বিদ্যা নিকেতন গড়মূৰ যোৰহাটৰ প্ৰধান আচাৰ্য তেখেত আছিলে। তেখেতে যথেষ্ট সহায় কৰিছে। তেখেতসকলৰ সহযোগত আমি আচলতে অনুষ্ঠানটো আজি সফল কৰিবলৈ সক্ষম হ'লোঁ। ইতিমধ্যে আমাৰ হাতত যিটো সংখ্যা আহিছে 402গৰাকী ছাত্ৰ ছাত্ৰীৰ আমাৰ ইয়াত পঞ্জীয়ন হৈছে আৰু অতি দুখৰ বিষয় মানে 100তকৈ অধিক ছাত্ৰ ছাত্ৰী উভতি যাবলগীয়া হৈছে, যিহেতু আমাৰ প্ৰেক্ষাগৃহত ঠাই কম আৰু বাহিৰতো আমাৰ ঠাইৰ অভাৱ হৈছিলে। গতিকে কিছু আমাৰ ঠাইৰ অভাৱৰ কাৰণে কিছু ছাত্ৰ ছাত্ৰীক আমি উভতাই পঠাবলগীয়াও পৰিৱেশ এটা সৃষ্টি হৈছে। তেখেতসকলৰ ওচৰতে এই চেগতে মই ক্ষমা বিচাৰিছোঁ। অনাগত দিনত এনেকুৱা অনুষ্ঠান আৰু ভৱিষ্যতে আমি ইয়াতে যোৰহাটত কৰিম বুলি আমি আশা কৰিছোঁ আৰু সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আপোনালোকে গোটেই অনুষ্ঠানটো এনেদৰে উপভোগ কৰিলে, লগতে ৰাইজৰ মাজত এই বাৰ্তাটো প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এটা কণ্টেক্ট নম্বৰ কৰিব পাৰে। আমাৰ প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি ৱেবছাইটত যাব পাৰে বা আমাৰ তেওঁলোকৰ হাতত থকা ব্ৰচাৰ তাত নাম্বাৰ দিয়া আছে। তথাপিও মই এটা বেলেগ নাম্বাৰ দি দিছোঁ 8638717670। আমাৰ বহুত নতুন নতুন কোৰ্চ আছে আৰু এটা খুব ভাল পৰিৱেশত আৰু খুব কম ধনৰ বিনিময়ত তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰে আমাৰ। উল্লেখযোগ্য যে যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ পৰা 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানৰ অন্তত প্ৰপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা লুইট ভেলী একাডেমীৰ অধ্যক্ষ শেখৰ জ্যোতি বৰঠাকুৰ, শংকৰদেৱ বিদ্যা নিকেতন গড়মূৰৰ উপাচাৰ্যকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।